নমস্কাৰ মোৰ মৰমৰ ভিউৱাৰ্ছসকল। এয়া মোৰ মা হয় দেই। কি কৰি আছে দেখিছেনে? এয়া মানে আবেলিকৈ আমি নামঘৰত গোপিনীসকলক চাহ খুৱাবলৈ যাম যিহেতু, সেইবাবে এয়া তামোল কাটি আছে। আৰু লগতে এয়া ময়ো আহিয়ে গ'লোঁ নহয়। মায়ে তামোল কাটিছে আৰু মই পাণখিনি কাটি অলপ সহায় কৰি দিছোঁ। মানে নামঘৰত যিহেতু গোপিনীয়ে নাম লয় আৰু আমি মানে প্ৰতি বছৰে খুৱাওঁৱেই, পৰম্পৰা হিচাপে চলি আহিছে। তো সেইবাবে এয়া যা যোগাৰ কৰা হৈছে। এয়া আবেলিলৈ ওলাই আহিলোঁ, লগত মোৰ কাজিন বা এজনী, তাইৰ ছোৱালী আৰু মই ওলাই আহিছোঁ। নামঘৰ যিহেতু বৰ বেছি দূৰত নহয়, আহি এয়া পায়ে গ'লোহি। দেখিছেনে আমাৰ বৰ নামঘৰ দেই, ইমান ধুনীয়া নহয় নামঘৰটো, মানে কি ক'ম আৰু। চাওকচোন, ওপৰত ৰথ এখনো আছে, খুব ধুনীয়া লাগে মানে নামঘৰটো আহিলে, কিবা মনটো ভৰি যায় পূৰা। তাৰপিছত আহি পালোঁ, পাই এয়া টিকলিজনীও সেৱা কৰিহে সোমাইছে দেই। আমি আহি পোৱালে নাম লৈয়ে আছে, অলপ নাম ল'লে আৰু অলপ সময় গ'ল। তাৰপিছত আহি আমি অলপ টাইম নামত বহিলোঁ। অলপ সময়ৰ পাছত আমি আকৌ এয়া নামঘৰৰ পাকঘৰটিলৈ আহিলোঁ। মানে বাকীখিনি যোগাৰটো কৰিয়ে আনিছিলোঁ, কিন্তু চাহটোতো গৰমে গৰমেই দিব লাগিব। গতিকে চাহ বনাবৰ কাৰণে আমি মা, মই আৰু বা গোটেইকেইজনী উঠি আহিলোঁ। আহি পেলাই এয়া মায়ে চাহ বহাইছে, তাৰপিছত আমি কেইজনী আকৌ এয়া বস্তুবোৰ মানে যোগাৰ কৰিছোঁ আৰু কেনেকৈ ক'ত দিম। এইফালে আকৌ নাম গায়ে আছে, নাম শেষ হ'ব আৰু আমি চাহ দিম। চাহ বনাই হৈ গ'ল আৰু লাহে লাহে নামো সামৰিলে। গতিকে আমি মিঠাইখিনি ধুনীয়াকৈ এনেকৈ ডিছপাতত ভগাই ল'লোঁ। দিওঁতে বাৰু আমি নিদিওঁ, মা আৰু ওচৰৰ জেঠাই দুয়োগৰাকীয়ে ধুনীয়াকৈ ভগাই দিলে। চাহ, মিঠাইৰ লগতে তামোল এখন এখন। আৰু গোপিনীয়ে খাই খুব ভাল পালে। লাহেকৈ চাহ তাহ খাই তেওঁলোক আজৰি হৈ ঘৰলৈ গ'ল আৰু। কিন্তু আমিতো তেনেকৈ যাব নোৱাৰোঁ ন। গতিকে নামঘৰটো ধুনীয়াকৈ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি পেলাইহে আমি যাব লাগিব, যিহেতু ৰাতিকৈ আকৌ পুৰুষসকলে নাম ল'ব। এয়া চাফ চিকুণ হৈ গ'ল, এতিয়া আমি ঘৰলৈ যাওঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি যাব দেই। বাই বাই।